নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে সৰাফুলৰ আন এটি অংশলৈ স্বাগতম জনালোঁ। শ্ৰদ্ধাৰ বন্ধু-বান্ধৱীসকল, সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল কেতিয়াবা মনটোৰ ভাগৰ লাগেনে? আহকচোন বন্ধু-বান্ধৱীসকল, সৰাফুলৰ আজিৰ নতুন অংশটিলে আমি একেলগে আগবাঢ়ো আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। কেতিয়াবা মনটোৰ ভাগৰ লাগেনে? এই যে দিন ৰাতি একাকাৰ কৰি আপুনি দৌৰি আছে, হয়তো সপোনৰ পাছত, হয়তো সুখৰ পাছত, নতুবা দায়িত্বত। ভাগৰ লাগে ন কেতিয়াবা? পৰীক্ষাৰ পাছত পৰীক্ষা দিও উশাহ ল'বলৈ মন যায় ন? চাকৰিৰ অন্তত হাতত পৰা খমখমীয়া নোটকেইখনে পাহৰাব পাৰে জানো মনৰ হুমুনিয়াবোৰ? চৌপাশৰ ব্যস্ততাৰ মাজতো মাথো এবাৰ অলপ সময়ৰ বাবেও ৰৈ দিবলৈ মন নাযায়নে? অথচ আমি ৰ'ব নোৱাৰো, ৰ'ব নোখোজো। সপোন পূৰণৰ তাগিদাত আমি টুকুৰা টুকুৰকৈ খৰচ কৰি গৈ থাকো জীৱন। আমি আগুৱাও ব্যস্ততাক মেৰিয়াও। সময় চলি থাকে এনেকৈয়ে। কেতিয়াবা ৰৈ চাবচোন। খমখমীয়া নোটৰ সলনি কেতিয়াবা জোনাক বুটলি চাবচোন। এয়াৰ কণ্ডিচনাৰৰ সলনি কেতিয়াবা পচোৱা জাকক আঁকোৱালি ল'বচোন। দামী গাড়ীৰ লং ড্ৰাইভৰ সলনি কেতিয়াবা প্ৰিয়জনৰ হাতখন মুঠি মাৰি খোজকাঢ়ি চাবচোন। চাৰিবেৰৰ মাজত চিগাৰেটৰ সলনি আবেলিৰ আকাশখন ছাই ৰঙা চাহকাপৰ ধোঁৱাখিনিক সাৱটিবচোন। চাব, হাজাৰ কষ্টৰ মাজতো আপুনি নাভাগৰে। পৃথিৱীত বিজ্ঞানে সকলো যন্ত্ৰ সাজিলে। আপুনি নিজক সেউজীয়া কৰি ৰাখকচোন। আগবাঢ়ি যোৱাৰ অৰ্থ জানো নিজক পাহৰা? কওক। ভালে থাকক আৰু ভালে ৰাখক আপোনাক ভালপোৱা সকলোকো। ধন্যবাদ।